কেনাই হেল্ল' গাইজ, ৱেলকাম বেক টু আৰৱ ভ্লগছ। আমি আজি আহিছোঁ আৰু এটা নতুন ভ্লগৰ সৈতে। আজিৰ ভ্লগটো ধামাকা হ'বলৈ গৈছে কাৰণ আমি এখন বিশেষ ঠাইত গৈছোঁ আজি, মানে তাত পৰ্যটকো আহে, সেইটো কাৰণে বৰ্তমান এতিয়া বিখ্যাত হৈ পৰিছে ঠাইখন। তো আমি সেইখন ঠাইত যাম আজি। ভিডিঅ'টো আমাৰ লগত সম্পূৰ্ণকৈ চাই থাকক। আমি এতিয়া নলবাৰী গম পালোঁ। তো নলবাৰীৰ পৰা মানে মই গাড়ী নচলাওঁ, মানে মোৰ লাইচেঞ্চ নাই, মানে ইয়াৰ মানে আমাৰ ক্ষেত্ৰত লাইচেঞ্চ আছে, সেইকাৰণে ই চলাব হেলমেটটো পিন্ধি ল'লা। দে যো ইয়ে ভাঙছি যে হেলমেটটো ভাঙছি। তো দাদা ক'লা যে বৰমাকলৈকে আৰু 10 কিলোমিটাৰ আছে। তো আমি যাওঁ বৰমাৰ পৰা, আৰু আপুনি যাব লাগিব কাৰণ আমি দাৰাগাঁৱত যাম। আপোনালোক কোৱা নাছিলোঁ দাৰাগাঁৱত যাম বুলি, মানে এতিয়া ক'লোঁ দাৰাগাঁৱত যাম বুলি। তো দাদা কিবা ক'বি নেকি? ভাল লাগিল মোৰ যাত্ৰা শুভ হওক, ধন্যবাদ। ঠিক আছে দাদা, যাওঁ এতিয়া। তো গাইজ আমি এতিয়া বৰ্তমান বৰমা পালোঁ। বৰমাৰ পৰা যাম আমি মানে ৰাইট চাইডে গেলি মানে আমি তাৰ পৰা পাম নিকাচিৰ পিছত যাম দাৰাগাঁও। নিকাচি আৰু বহুত কিলোমিটাৰ আছে, দূৰ আছে দেচোন, দূৰ আছে। তো আমি এতিয়া ভালে তো এতিয়া দলংখনত তলেদি যাম। আৰু ইফালে চিধা গ'লে পাব আপোনালোকে ডাইৰেক্ট চিধা লাষ্টতে আছে দাৰাগাঁও। দাৰাগাঁৱৰ গেট পাই গ'লোঁ, আৰু ইয়াতে কিবা কাম চলি আছে নেকি গেটৰ, আৰু আমি ইয়াতে টিকেটটো কাটি লওঁ। আমি গাইজ টিকেটটো কাটি ল'লোঁ 50 টকা লৈ, আৰু মানুহ চাওক গাইজ কিমান হৈছে, আৰু তাতেতো নাছেই। ৱেলকাম টু দাৰাগাঁও। কেনাই তো এতিয়া আমি গা ধুম, আমি কাপোৰ চাপোৰ সলাই ল'লোঁ। এতিয়া আমি একদম জাগাত যাওঁ আৰু গা ধুব লাগি। তো আপোনালোকে চাই থাকক।
দে গাজে দু কেনে পানীটো কিন্তু বহুত ঠাণ্ডাতে সেইকাৰণে মজা লাগছি মোক পানী কমি গেল কানে দি আৰু আমাৰ এনেকে গা ধুই আছে মজা লাগে যা মজা আৰু এটা আমি গায়ে ধুই চাদে আর শেষ দিই আমাক দাম ভিতৰত হ'লে এতিয়া আৰু কিবা কিবি কৰি আছোঁ খাই থাকোঁ খাইছিলোঁ চেণ্ডেলটো খাই গৈছোঁ সেইকাৰণে ই আপোনাক বেছি চেণ্ডেল কৰি আহিব চেণ্ডেল খাই থাকোঁ তলানি খাই চেণ্ডেলটো পালোঁ গা দিব লাগে গৰম ঠাণ্ডা লাগে মৰি গৈছোঁ কেনেকুৱা লাগিলে তাইক এবার যাবি না না যা টিকে লাল হয়ে যাবো আমাকে বাগার দিতে কথা আজি না যা আর হাতে রাখবি কি খাইছি আর রাখবি এতে পোকা টোকা পায় আর হাতির গুলছু আছে এই তো হেনকালে তো খাব পারা দিয়ে এনে আরে বাবা ভিতরে যাম তাতে ক্যাম্পেন বান্ধি কিন্তু একটা লাগবে মোবাইল ফোন বান্ধি আর বাচ্চা আৰু এতিয়া মানে আমি অলপ এই সেইফালে মানে যাই কিনে অলপ বেলেগ চাইডে গা ধুম আৰু আপোনালোকক তাতে ধুলো চেম্পু টেম্পু মাৰি পুৰা বগা হৈ যায় আমাৰ বৰফ আছে এতিয়াক লাগি সেই হোৱা নাই পানী হোৱা নাই বৰফেই হৈছে খাবাই পৰা নাই ৰ ঠাণ্ডা পানী ইয়াতে পাবতো লাগব ফ্ৰিজত শান্তিৰ জেগা কিন্তু শান্তি গাইজ সেইটো ফালে আছে ভূটান আৰু এইটো ফালে আছে ইণ্ডিয়া মানে এইটো মেইন বৰ্ডাৰ সীমা তো ইয়াতে লিখা আছে ডু নট ক্ৰছ দ্য বৰ্ডাৰ মানে বৰ্ডাৰটো মানে ক্ৰছ কৰিব হাক দিছি তো নেগলি হ'ল আৰু এইফালে ৰখি আছে যাব নেদে মানে এইটো আৰ্মি এইফালে হৈছে ভূটান লিখা আছে ইয়াতে এইফালে এইফালে ভূটান আৰু এইফালে ইণ্ডিয়া এইটো হৈছে বৰ্ডাৰ সীমা গাইজ আমি এতিয়া আৰু গা ধুম ইয়াতে চেম্পু টেম্পু মাৰি পুৰা একদম ৰেঙক আজি পুৰা বগা কৰি দিম আৰু এতিয়া পৰবে উঠিছিলোঁ মোবাইলটো দিন গুচি গেল তাৰে আমি এতিয়া মানে আৰু ঘৰত যাওঁৱে আৰু দেৰি হৈছে 2:06 হ'ল তো কি কৰিবি ৰেং য'তে তো গাইজ যাওঁ দে আৰু তো গাইজ যেতিয়া আমি মানে বহুতমা গাঁও দিলোঁ তো বেছিমা গা দিলোঁ মানে জ্বৰ উঠিব পাৰে ই এনে বেমাৰী চলি সেইকাৰণে আমি বেছি গা ধোৱাটো বেয়া কথা আৰু মই বাইদেউহঁতৰ ঘৰত ভাত চাত বনাই থৈ দিছোঁ তাতে খাই পেলাই আমি ঘৰত যাম ডাইৰেক্ট ঘৰত আৰু গাইছে আমাক পানী লাগে এতিয়া এই বৰফ খেন্তি ভাঙিয়ে যাওঁ উপায় নাই পানী খাব লাগে ঠাণ্ডা পানী গাইজ আমি এতিয়া ঘৰত যাব আছোঁ ঘৰত যাম মানে বাইদেউহঁতৰ ঘৰত যাম তাতেতো আপোনালোক সকলোৱে ভাত পানী খাই যাম এতিয়া এইফালে বহুত ভাল লাগে আপোনালোকক আহিব দেই গাইজ আমি এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পাই কিনে মানে গা চা ধুই আমি ফ্ৰেছ হৈ ল'লোঁ ইও ফ্ৰেছ হৈ ল'লা তো আপোনালোকক আমি যিমানখিনি পাৰোঁ সিমানখিনি মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি আমাক মৰম দিয়ে আৰু আগলৈ আগবাঢ়ি যাব পাৰিম